হেল্ল' গাইজ, আজি আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ এটা সৰুকৈ আনবক্সিং ভিডিঅ' আৰু এই ভিডিঅ'টি আপোনালোকৰ ষ্টুডেণ্টসকলৰ কাৰণে উপযোগী হ'ব। আৰু যিসকল ষ্টুডেণ্টে বিচাৰি আছিল এটা টেবুল লেম্প বা আপোনালোকৰ LED ৰিচাৰ্জেবল বেটাৰী SDM বাল্ব, আৰু ময়ো আনিছোঁ আৰু আপোনালোককো দেখাওঁ কেনেধৰণৰ কি হ'ব পাৰিব। আৰু আপোনালোকে ভিডিঅ'টো চাই আপোনালোকে জানিব পাৰিব লাইটটোৰ বিষয়ে। DEEP04 সোলাৰ এনাৰ্জি আপোনাৰ এটা ভাল ৰিচাৰ্জেবল আৰু সোলাৰ লগতে আপোনালোকৰ মোবাইল চাৰ্জিং সকেটৰ দ্বাৰা আপোনালোকে এইটো চাৰ্জ কৰিব পাৰিব। আৰু ইয়াৰ টাইমিংটো বহুত ভালেই পাইছোঁ, বৰ্তমানলৈ 4 ঘণ্টা টাইম ডিউৰেশ্যন আপোনালোকৰ মই দেখিবলৈ পাইছোঁ। আৰু সোলাৰ এনাৰ্জি 1.0 AM আৰু 1.0 AMN। আৰু কিনো কম, বিশেষভাৱে ভালেই লাগিছে বস্তুটি। আৰু প্ৰাইজো বেছি নহয়, ব্ৰাইটনেছ এডজাষ্টমেণ্ট আছে, ৰিচাৰ্জেবল বেটাৰী আৰু SDM LED। আৰু প্ৰাইচ মাত্ৰ আপোনালোকৰ 300 অনলি। আপুনি যদিহে ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰে, ইয়াতকৈ আপুনি কম দামত পাব নি এমাজনত। আৰু যদিহে আনবক্সিং ভিডিঅ'টি ভাল লাগিছে আপোনালোকে কমেণ্ট কৰিব নাপাহৰিব। ধন্যবাদ।